ছাব্বিছৰ নিৰ্বাচনক লৈ তৎপৰতা বৃদ্ধি ৰাইজৰ দলৰ 17টাকৈ গেৰাণ্টিৰে ৰণনীতি প্ৰস্তুত ৰাইজৰ দলৰ ছাব্বিছত গাদী চুট কৰিব নেকি বিজেপি শাসকীয় দলক পৰাভূত কৰি গাদী দখলৰ বাবে সাজু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ সন্মুখত ছাব্বিছৰ বিধানসভা নিৰ্বাচন ছাব্বিছৰ নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধি সাজু শাসক বিৰোধী উভয় পক্ষ তাৰ মাজতে দেখিবলৈ পোৱা গৈছে নতুন অসম গঢ়াৰ লক্ষ্য ৰাইজৰ দলৰ প্ৰতিষ্ঠা দিৱসত নতুন অসমৰ আৰ্হি প্ৰকাশ কৰে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে নতুন অসম গঠন কৰাৰ 17টাকৈ গেৰাণ্টি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে সদৰি কৰিলে নতুন অসম গঢ়াৰ ৰাইজৰ দলৰ লক্ষ্য প্ৰত্যেকজন বৈধ ভাৰতীয় নাগৰিকক জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলোকে লগত লৈ এখন নতুন অসমৰ আৰ্হি গঠন কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাৰ নিচিনাকে এটা ধৰ্মৰ মানুহক শত্ৰু জ্ঞান কৰা কেইটামান জাতিৰ মানুহক শত্ৰু জ্ঞান কৰা এই কথাটো নাইকিয়া কৰি দি সকলো বৈধ ভাৰতীয় নাগৰিক আৰু প্ৰত্যেকজন খিলঞ্জীয়া অসমীয়া নাগৰিকক নেতৃত্বত বৈধ ভাৰতীয় মানুহবিলাকক লগত লৈ এখন নতুন অসমৰ আৰ্হি গঠন কৰা হৈছে নাম্বাৰ 1 নাম্বাৰ 2 নতুন খেতি ব্যৱস্থা বৈপ্লৱিক কৃষি ব্যৱস্থা ত্ৰিফচলী বিপ্লৱ বুলি কৈছোঁ আমি তাক ত্ৰিফচলী কৃষি বিপ্লৱ নাম্বাৰ 2 3 নম্বৰ নতুন বাণিজ্য ব্যৱস্থা বাণিজ্যে বসতি লক্ষ্মী এই নীতি সাৰোগত কৰি নতুন বাণিজ্য নীতি বাণিজ্য ব্যৱস্থা আৰু 5 নতুন আপোনাৰ নতুন ইণ্ডাষ্ট্ৰিয়েল পলিচি ক্ষুদ্ৰ উদ্যোগৰ জৰিয়তে আমাৰ দেশৰ মানুহৰ প্ৰত্যেকজনকে নিযুক্তি প্ৰদান আৰু 5 অসমৰ নতুন পৰ্যটন কেন্দ্ৰৰূপে গঢ়ি তুলি ভাৰতবৰ্ষৰ আটাইতকৈ আকৰ্ষণীয় পৰ্যটন কেন্দ্ৰৰূপে অসমক গঢ়ি তোলা এই 5টা খুঁটাৰ ওপৰত এই 5টা ভিত্তিৰ ওপৰত ভিত্তি কৰি আমাৰ আজিৰ এই নিৰ্বাচনী ইস্তাহাৰ তৈয়াৰ কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আমি যিবিলাক গেৰাণ্টি দিব খুজিছোঁ মই ইস্তাহাৰখনৰ বিষয়ে দীঘলীয়াকৈ ক'ব নোৱাৰোঁ এই আটাইবিলাক কথা কৈ দিয়াটো এতিয়াই আমাৰ পক্ষে সম্ভৱ নহয় আমি ইস্তাহাৰ ৰাজহুৱা কৰিম তেতিয়া আপোনালোকৰ সন্মুখত সকলোবিলাক আমি ৰাজহুৱা কৰি দিম ইয়াত বহুত সাংঘাতিক ধৰণৰ ইনোভেটিভ মই 1993 চনৰ পৰা আন্দোলনত নামি গোটেই অসম ভ্ৰমণ কৰোঁ আমাৰ ৰাজনৈতিক দলটো গঠন হৈছে সংগ্ৰামী মানুহবিলাকৰ জৰিয়তে খেতিয়ক আৰু শ্ৰম কৰি খোৱা মানুহবিলাকৰ জৰিয়তে খাটি খোৱা মধ্যবিত্ত শ্ৰেণীটোৰ মানুহৰ জৰিয়তে গতিকে আমি আমাৰ ইস্তাহাৰখন এনেকৈ তৈয়াৰ কৰিছোঁ যে অসমৰ শ্ৰমজীৱী মানুহৰ ভৱিষ্যত বদলাই দিম শ্ৰমিকৰ ভৱিষ্যত বদলাই দিম কৃষকৰ ভৱিষ্যত বদলাই দিম অসমৰ মধ্যবিত্ত শ্ৰেণীৰ ভৱিষ্যত বদলাই দিম আৰু অসমৰ ইণ্ডাষ্ট্ৰিয়েলিষ্টবিলাকৰ অসমৰ উদ্যোগীবিলাকৰ ভৱিষ্যত আমি বদলাই দিম তেনেকৈ ধৰণে আমি এই গোটেই ইণ্ডাষ্ট্ৰিটো আমি আমাৰ ইস্তাহাৰখন তৈয়াৰ কৰিছোঁ আৰু এইখন হ'ব অসমৰ ইতিহাসৰ প্ৰথমখন বৈপ্লৱিক ইস্তাহাৰ যি ইস্তাহাৰ জৰিয়তে প্ৰথমবাৰৰ কাৰণে অসমীয়া জাতিটোৰ 78 বা 79 বছৰৰ পাছত স্বাধীনতাৰ 79 বছৰৰ পাছত সমগ্ৰ অসমীয়া জাতিটোৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ আৰু প্ৰত্যেকটো শ্ৰেণীৰ মানুহক বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিবৰ কাৰণে প্ৰত্যেকজন মানুহক ধনী কৰিবৰ কাৰণে আৰু প্ৰত্যেকজন মানুহক সুখী কৰিবৰ কাৰণে তৈয়াৰ কৰা অসমৰ প্ৰথমখন ইস্তাহাৰ হ'ব এতিয়া প্ৰশ্ন হয় ছাব্বিছৰ বিধানসভা নিৰ্বাচনত সঁচাকৈয়ে বিজেপিৰ ৰাজনৈতিক গাদী খহাই বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হ'বনে ৰাইজৰ দল সেয়া সময়তহে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট দ্য পুনলাইভ 24